रोमांटिक भाई सुरो कमेडी भाई তোর কাছে গাছের তলত বইছে কে এই মস্ত মনটো দুখ খুশি দে কি হতো গছি এই গার্লফ্রেন্ড সার্লফ্রেন্ড নাই কি কবি আর আসু দে ইনকে মন মারি বহি আর কি ক তোর গার্লফ্রেন্ড নাই নাই ভাই কি কবি ইমান দিনে তো কাই দিছেনি কথা পাতিছিলি কে এনা চেনি খাই আছিল ভাল পালাক গুচি গেল এনা চিনি আছে বদমাছ পিছিল নেকি বদমাছে কি কবি আর এটা কিন্তু নাম্বার আছে দে দিমাত ফোন নাম্বার 967848 মোবাইল তুলো কথা বাত ফোন লাগা আছে দে এটা ব্যস্ত আছে র তুই কথা বাত কাবাতিন দেছে ফোন এই নালকে দেখা খুইলাগে মতে কথা বাত তো চিনিবা দে কথা বাত কাবা আইছো কথা পাতিছি এই তো দিন বসুন মারবে ফোন বল কি করে মানে মুখ ফসা কথা কোনো নাই হ্যাঁ ফসা কথা হবো না সঁচাকে ভাল পাব ৰ ৰিচিভ কৰম না তো না তো কাবাৰ লৈ টাইম পাছ কৰিব দি আছে মোৰ লগত পইচা খাবা টাইম পাছ মানে এতিয়া কবাতো নৰা তাইৰো থাকব পাৰে গাৰ্লফ্ৰেণ্ড তই যদি এনাই ফোনটো ধৰিলেহে গম পাম টাইম পাছৰ কাৰণে নহয় দেই কিন্তু ভাল টাইম পাছ নহয় ৰ সুধবি তই নহ'লে বেৰিন পাগলা হৈ কিন্তু কি কৰি আছা এনা আছো ৰ ৰ'দ দিছি গাছৰ তলতে বহি আছো কি ভুলবাক নেকি নে গৰমত ৰ'দত বহিব লাগে এতে ছায়াতকে বহি আছা কি ভাই কি কৈ গলা খানে ই তাকেতো হয় গাৰ্লফ্ৰেণ্ডে ৰিচিভ কৰা ই মাথা নষ্ট মাৰে কথা এটা আছে মই সেবা কৰপে আহি থাকাতে তোক মাৰবা কিয় খেদ লাগে দুটা চলি না এনে ৰ'দত বহিব দিছো ফেনত নামচাতে দেখেছি মাৰবা খেদছি কি হ'ব তোৰ লগতো এতে কাজিয়া চাজিয়া নকৰবি গম পাইছা না মানে কিয় কাজিয়া কৰিব নালাগে কাজিয়া কৰিলে লাভ নাই লাইফটোত আৰু তই জানক কিয় জকাব লাগে নাই দে অলপ এনে কি বুলি কৈছা কচোন তই কথাটো কৈছো ৰ'দত বহিবগে এই গৰমত এই ছায়াতকে আছে সেনেকৈ কৈছা নেকি সেই সিটো এটা ধেমালিহে কৰছা বুজিছো কিন্তু টানে বুজি নাই চবে বুজি নাপায় এনেকৈ গম পাইছা দে মই যাওঁ দে এইটো চলি বুধু আছো দেখা পাইছি না বনা অ ভাই এটা চলি দেখা পাইছা নাকি কোনটো চলিয়ে তই পাহৰি গেলি নেকি কালি যে খেদছিলো সেইটো চলি দেখা পাইছি না সিটো চলি নেকি সিটো চলিক মই লগ পাইছো দেখোন এই সিদিনাখনে চাইকেল দি আহি থাকোঁতে মই দেখাও পাইছো তনে খেদা সেই লগ পাইছো তোৰ চলি তোক কিবা কৈছি নাকি সিটো চলি মানে মোক এটা কথা কৈছে তই যি তনে যি মাৰবা খেদছা সেইখিনি কথাই কৈছে মোক তাক মামৰি কি ক'বা আমি ছায়াত বহিছো ৰ'দত বহিব লাগে বোলে মানে সেইটোৱেতো কথা হৈছে তই উল্টা পাল্টা কৈছে তনৰো খং উৎপাৰেচোন বহুত ৰ'দ দিছে কতি বেটা ৰ'দ গাৰ্লফ্ৰেণ্ডৰ ফোন ৰিচিভ কৰা নাই আৰু মাথা গৰম তাকেতো আৰু নিচা কি আছিল আমাৰ হেৰি ৰোমান্টিক যি কি হ'ব ইয়াৰ লগতো ইয়াক বোলে গাৰ্লফ্ৰেণ্ড লাগে কেৱল গাৰ্লফ্ৰেণ্ড লাগে শুনছো মই কথাটো বেলেগৰ মুখত শুনা দেচোন এক বোলে গাৰ্লফ্ৰেণ্ড লাগে কেৱল ভাল তাক কালি এটা নাম্বাৰ দিছো তো ফোন ৰিচিভ কৰা নাই নেকি ফোন ৰিচিভ কৰা নাই কিন্তু মোৰ তাৰ এটা গাৰ্লফ্ৰেণ্ড আছে কিন্তু লাগব নাই বাবা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড এলাখান তোক এনা কৈছোঁ গাৰ্লফ্ৰেণ্ড নাই মোৰ তাত কিন্তু তোক এটা কথা কওঁ মই এলা গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড ৰাখি লাভ নাই আমাৰ দৰে বিন্দাছ এতিয়া তনে ঘৰত যাম মই ঘৰত যাম দেৰি হৈছে মানে তাক লাগাল পালে কবি হ'ব দে কি ভাই হা আহিলো মানে ৰ এই ইতে অলপ আগতে মই তানক লগ পালোঁ তোক যিদিনা মাৰবা খেদিছিল তানক লগ পাইছোঁ মই তানক লগ পোৱাৰ পিছত কি ক'লাক মানে তোক বোলে মাৰব এইবাৰ নেক্সট টাইম ক'লি এইবাৰ পে নকপি বুৰ্বক গম পাইছা ময়ে মাৰলোঁ হয় তোক সিদিনা এতিয়া ক'ত যোৱা ৰয় ঘৰত যোৱা দে তেনে তই যা এইবাৰৰ পৰা নজকাবি ভাই বুজিছা মই যাওঁ যা কি ভাই আজি মাছ চাছো বুবাইলো ৰ'দত ধৰি পাললো হয়তো ভাই এই বুম পুখুৰী এটা আছিল কি ভাই কি কথা পাতি আছা তুমি নাই মাছ ধোৱাৰ কথা পাতি আছো মাছ মানে সিদিনা যে চলিটো আছিল তনে যি মাৰবা খেদলি তাক লগ পালোঁ সিদিনা মানে তনে যি যোনদিনাই মোক কৈ পঠালি মই লগ পালোঁ পাই কেনে ক'লোঁ এনে তেনে নজকাবি তনে সেনেকৈ ক'লোঁ আৰু
কোৱাৰ পিছত সি কৈছে দে নজকাও দে আজিৰ পৰা মোৰে ভুল হৈছে আৰু সেনেকৈ ক'ব নাগিছিল গৰমত আৰু ময়ে বুৰ্বকে সেনেকৈ কৈছে সি আৰু ইয়ে নিজে উড়ব কি পাগল সি বুৰ্বক বুলি ক'লাক দে তেনে হ'ব দে এইবাৰ পৰা যদি নেক্সট টাইম জকা মাৰিব তোক মাৰিব সেনেকৈ কৈছোঁ এনেকে কৈছে নি তাক মাৰিম এইবাৰ জানি এইবাৰ খিতাল কৰবা হে তাকেতো খং উঠি থাকব তাকাতে থাকছে কি এলা বৰশীৰ বাথাৰ কথা কৈছা এ খালটো নাচাগে কি বঢ়িয়া খাল নিচান তোৰ নামটো ভাই এনে ৰোমান্টিক দিলো কি ৰোমান্টিক নাই তোৰ ৰোমান্টিক আছে মই বিদ্যা হৈছো এ মোবাইল দি এক লিগিন গাৰ্লফ্ৰেণ্ড আছো গাৰ্লফ্ৰেণ্ড দিবি নেকি এটা দিং দে দি ইয়াৰ দেং কথা পাতি থাকক চিনি খাই থাকক ৰ অলপমান শালা এই ৰতৰ মোবাইলটো কি হ'ল নিচান ভাঙলাক নেকি মোবাইল চোবাইল ৰাখা নাই দলি মেট দিছোঁ গিলা এই গাৰ্লফ্ৰেণ্ডৰ হেৰিতে মোবাইল চোবাইল জ্বলি পেলাইছে খঙতে ভাঙি পেলাইছে এতিয়াতো তই গাৰ্লফ্ৰেণ্ডটোৰ নাম্বাৰ দিলি আৰু মোবাইল দিয়া কথা তোৰ ৰিচিভ কৰিছি ৰিচিভ কৰিছি হেল্ল' হেল্ল' কোন মাছি ঐ হেৰি মোটাৰ এটা আপা আছে লাগব নেকি মোটাৰ এটা আপা আছে লাগব নেকি লাগে নাকি কৌ তোক বোলে বহুত তোক বোলে বহুত ভাল পায় কি কৰে ভাই এগলা খানি ই মাছিৰ ঘুই মাৰব ই মাৰব মোৰে এক্স আছিল তোক দিবা উঠছো মাতে ফোন তোৰ এক জুতান দেখো ফোন কে কাটি দি ৰ ফোন মাৰো ৰ কি গান দিছে ৰিচিভে কৰা নাই গাইছ কি গান দিছে হেল্ল' 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 তোক লিগিন এটা আপা চাইছো তোক লিগিন এটা আপা চাইছো লাগব নেকি তোক হা তোক বোলে বহুত ভাল পায় তোক ইনষ্টাগ্ৰামত ফ'ল' কৰি থৈ দিছে বিদ্যা ফ'ল' কৰিছে বোলে তোক লাগব নাকি এতিয়া তোক বোলে বহুত ভাল পায় আপা তোক দিছো দে মই কথা পাতি ল হেল্ল' 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 কি কোনে ভাই ভাল পাওঁ বুলি কওঁ ভাল পাং আই লাভ ইউ বুলি কৈছি তোক কাটিৰ লাগ ধুৱে কাটি দিছি মানে হেৰি কিবা টেনশ্যনত আছে নেকি বাদ দি গিলা পিছি নালাগে আৰু দে যা তোৰ ঘৰত যাম মই ঘৰত যাম বাই বাই আমি মোবাইলটো ল মোবাইল চবাইলে পাৰে ওয়েলকাম টু মাই এছামিজ বয় নলবাইৰা ল'ৰা চেনেলতো স্বাগতম জনালোঁ আৰু মানে গাইজ আমি কেনেকুৱা কমেডি ভিডিঅ' আনি আছোঁ আপোনালোকে দেখা পাইছে এইবাৰ গাড়ী আহিছে নিচান মানে তোক এটা কথা কওঁ মই আৰু কি হ'ব 15 আগষ্ট আহি আছে ভিডিঅ' আনাই নে নাই বনাম দে বনাম পুৰা 15 আগষ্টত কিন্তু বম কমেডিওতো হ'বই বম ডেঞ্জাৰ হ'ব কিন্তু অলপমান 15 আগষ্টৰ ভিডিঅ' আহি আছে আৰু মোটামুটি 15 দিনমান আছে তাৰে হেৰি হৈছিল শ্বৰ্ট ফিল্ম কি হ'ব শ্বৰ্ট ফিল্মখন মানে আহি আছে অতি সোনকালতে শ্বৰ্ট ফিল্মখন আপোনালোকে চাব ৰেডি হৈ থাকক অতি সোনকালতে শ্বৰ্ট ফিল্ম আহি আছে আৰু মোৰ লগত আছে নিচান এই নিৰণ ৰতন কি কবি ভাই তাত মানে আৰু 15 আগষ্ট ভিডিঅ' বনাব লাগিব ধামাকা হ'ব পুৰা নিচান থাকব আৰু আমাৰ এই আনবাইছ থাকব আৰু মই থাকিম আৰু কোনোবা একজন আছে আমাৰ ই আছে আমাৰ চটু আছে তাৰপিছত গাইছ ইটাৰ বেয়া নাপাব বাই জয়াই অসম আৰু কমেডি ভিডিঅ' আহি আছে আৰু এই আমাৰ ইয়াৰ ডাইলগ গেলা চাই কেনেকুৱা পাইছে মুখেদি কথা ফুটিয়ে নাই মজা একদম এইটো কমেডি ভিডিঅ' আছিল আৰু নিচানে হ'ল প্ৰেমৰ পাগল সেইকাৰণে তাৰ নাম ৰোমান্টিক বাই জয় অসম